হেল্ল' এভৰিৱান, কোনে জলফাই আচাৰ বনাইছে কমেণ্ট কৰি জনাবচোন। মই 2 বটল বনালোঁ টেঙাকৈ আৰু এয়া মিঠাকৈ বনাবলৈ লৈছোঁ। ইয়াতে মই মানে জলফাই 3 কেজি ভালদৰে শুকুৱাই ল'লোঁ, অলপ বইল কৰি তাৰপিছত অলপমান এনেকৈ ফেনেকি পেলাই তাৰপিছতে ৰ'দত দিলোঁ। সেয়া 2 দিন শুকোৱাৰ পিছত এয়া, আৰু মই ইয়াতে বেছি মছলা ইউজ কৰা নাই দেখিছে। ইয়াতে জলকীয়া গুড়ি 2 চামুচ, নিমখ মানে পৰিমাণ অনুসাৰে আৰু চেনিও মানে অলপ মানে অকণমান মিঠাটো দিলেই হ'ল, কাৰণ মই ইয়াতে মিঠৈ ব্যৱহাৰ কৰিমেই। তেলখিনি গৰম হোৱাৰ পিছতে মই 5 পন ফুটাই লৈছোঁ। তাৰপিছতে 5 পন কেইটামান দিলেই হ'ল। তাৰপিছতে ইয়াতে মই জলফাইখিনি এনেকৈ দি দিছোঁ। দেখিছে নহয় হাতখনৰ অৱস্থা একে ৰঙা হৈ, মোৰ হাতৰ অৱস্থাই নাই। মোৰ অলপমান স্কিনখনৰ অলপমান প্ৰব্লেম হৈ আছে, কিন্তু আচাৰটো বনাবই লাগিব ন, যিহেতু ছিজন হয় জলফাই, সেইকাৰণে এয়া মছলাখিনি মই ইয়াত দি দিলোঁ। আৰু ইয়াতে মই জিৰা গুড়িও এচামুচ দিছোঁ দেই। আপোনালোকে নিদিলেও একো কথা নাই যদি জিৰা গুড়ি চেণ্টটো বেয়া পায়, কিন্তু মই ইয়াতে জিৰা গুড়ি এচামুচ দিছোঁ আৰু মিক্স কৰি লৈছোঁ ভালকৈ। আৰু ইয়াতে মই যিহেতু অলপ টাইম ভুনি ল'লোঁ, ভুনাৰ পিছতে এনেকৈ যদি ৰাখে আপোনালোকৰ টেঙা আচাৰো হৈ যায়। কিন্তু ইয়াতে মই যিহেতু মিঠৈ ইয়াতে দিম, মই সেইকাৰণে ইয়াতে মিঠৈ এড কৰিছোঁ। মিঠৈখিনি আপোনালোকে বালিয়া মিঠৈ ল'ব লাগিব। মই এবটল এনেদৰে লোকচান হ'ল, যিহেতু মই মানে লিকতা মিঠৈটো লৈছিলোঁ। সেই বটল মোৰ বহুত টান হৈ গ'ল, সেইখিনি মোৰ এনেই লোকচান হ'ল। আৰু ইয়াত দেখিছে নহয় কি ধুনীয়া কালাৰ হৈছে। যিহেতু গৰম হৈ আছে সেইকাৰণে মই বটলত ভৰোৱা নাই, আৰু আপোনালোকে ধুনীয়াকৈ বটলত ভৰাই ল'ব। মই ভিডিঅ'টো মানে লগে আপলোড কৰিয়ে দিলোঁ আচাৰ বনাই হোৱাৰ পিছতে এডিট কৰি। তেনেহ'লে আজিলৈ বাই বাই।